নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ এই চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, প্ৰবল ইচ্ছাশক্তিৰ দ্বাৰা যে মানুহে অসাধ্য সাধন কৰিব পাৰে তাৰ উদাহৰণ আমাৰ মাজত অনেক আছে। আজি আপোনালোকক ক'বলৈ ওলাইছোঁ তেনে এজন ব্যক্তিৰ কথা, যিয়ে স্কুলীয়া শিক্ষা সমাপ্ত কৰিব পৰা নাছিল আৰু পৰীক্ষামূলক বিজ্ঞান তথা গণিতত তেওঁৰ জ্ঞান আছিল সম্পূৰ্ণ শূন্য। কিন্তু বিজ্ঞানৰ প্ৰতি তেওঁৰ আগ্ৰহ, প্ৰচণ্ড হাবিয়াস আৰু উল্লেখনীয় অধ্যৱসায়ৰ বলত তেওঁ হৈছিল বিজ্ঞান জগতৰ এক উজ্জ্বল জ্যোতিষ্ক। হয় বন্ধু বান্ধৱীসকল, ক'বলৈ ওলাইছোঁ মহান পদাৰ্থবিজ্ঞানী মাইকেল ফেৰাডেৰ কথা। ফেৰাডেৰ জন্ম হৈছিল 1791 চনৰ 22 ছেপ্টেম্বৰত। তেওঁৰ পিতৃৰ নাম আছিল জেমছ ফেৰাডে আৰু মাতৃৰ নাম আছিল মাৰ্গাৰেট হেষ্টৱেল। পিতৃ জেমছ ফেৰাডে এজন কমাৰ আছিল আৰু তেখেতৰ ভগ্ন স্বাস্থ্যই তেওঁক নিয়মিত কাম কৰাত বাধা দিছিল আৰু সেয়েহে ফেৰাডে শিশুকালতে সকলো ধৰণৰ দাৰিদ্ৰ আৰু বঞ্চনাৰ সন্মুখীন হৈছিল। তথাপি তেওঁৰ পিতৃ মাতৃয়ে তেওঁক প্ৰচুৰ মৰম আৰু আৱেগিক নিৰাপত্তা প্ৰদান কৰিছিল। তেওঁলোকৰ পৰাই ফেৰাডে পাইছিল এক গভীৰ ধৰ্মীয় বিশ্বাস, যিয়ে মানসিক চাপৰ দিনবোৰত তেওঁক সহায় কৰিছিল আৰু ভাল দিনবোৰত তেওঁক বিনয়ী কৰি তোলাত সহায় কৰিছিল। বন্ধু বান্ধৱীসকল, আৰ্থিক অনাটনৰ বাবে ফেৰাডে 13 বছৰ বয়সতে বিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰিবলগীয়াত পৰে আৰু এখন কিতাপ বাইণ্ডিং আৰু বিক্ৰী কৰা দোকানত এজন কৰ্মচাৰী হিচাপে তেখেতে যোগদান কৰে। সেই দোকানৰ গৰাকীজনে আজৰি সময়ত ফেৰাডেক তেওঁৰ দোকানত থকা কিতাপসমূহ পঢ়িবৰ বাবে অনুমতি প্ৰদান কৰিছিল। তেনেদৰে সেই দোকানত উপলব্ধ হোৱা বিজ্ঞান বিষয়ক কিতাপবোৰ তেওঁ পঢ়িবলৈ ল'লে। বন্ধু বান্ধৱীসকল, 1812 চনত এজন বন্ধুভাৱাপন্ন গ্ৰাহকে ফেৰাডেক তেতিয়াৰ প্ৰখ্যাত বিজ্ঞানী ছাৰ হামফ্ৰী ডেভিৰ বক্তৃতা শুনিবৰ বাবে টিকট দিলে। সেই অনুষ্ঠানত হামফ্ৰী ডেভিয়ে দিয়া বক্তৃতা ফেৰাডেয়ে শুনিলে আৰু এখন বহীত সেইবোৰ টুকি ডেভিক দেখুৱালে। ছাৰ হামফ্ৰী ডেভিয়ে ফেৰাডেক তেওঁৰ গৱেষণাগাৰত সহকাৰী হিচাপে নিয়োগ কৰিলে। তেনেদৰে কিছুকাল থাকি পিছলৈ তেওঁ নিজে কাম কৰিব পৰা হ'ল। বন্ধু বান্ধৱীসকল, 1820 চনত হান্স ক্ৰিষ্টিয়ান অৰষ্টেডে প্ৰদৰ্শন কৰিছিল যে এডাল বিদ্যুৎবাহী তাৰে ইয়াৰ চৌপাশে এখন চুম্বক ক্ষেত্ৰৰ সৃষ্টি কৰে। ফেৰাডে ইয়াতকৈ আগবাঢ়ি গ'ল আৰু প্ৰমাণ কৰিলে যে বিদ্যুৎবাহী তাঁৰডালক যদি ঘূৰিবলৈ সুবিধা দিয়া হয় তেন্তে ই এটা নিৰ্দিষ্ট চুম্বকীয় মেৰু সাপেক্ষে ঘূৰিব। বন্ধু বান্ধৱীসকল, এয়াই আছিল বিদ্যুৎ আৰু যান্ত্ৰিক কাৰ্যক পৰস্পৰ ৰূপান্তৰ কৰিব পৰা কথাটো প্ৰতিষ্ঠা কৰিবৰ বাবে প্ৰথম পদক্ষেপ। তাৰ পাছত তেওঁ বিদ্যুৎ চুম্বকীয় আৱেশৰ পৰিঘটনাটো আৱিষ্কাৰ কৰে। এই আৱেশ হ'ল এটা বিদ্যুৎ কুণ্ডলীৰ চাৰিওফালে থকা চুম্বকীয় ক্ষেত্ৰৰ শক্তি সালসলনি কৰি বিদ্যুৎ উৎপাদন কৰিব পৰা এটা পৰিঘটনা। বন্ধু বান্ধৱীসকল, এইটোৱে হ'ল এটা বৈদ্যুতিক ট্ৰান্সফৰ্মাৰৰ অন্তৰ্নিহিত নীতি। ফেৰাডেৰ শ্ৰেষ্ঠ আৱিষ্কাৰ আৰু তাৰ ফলত সৃষ্টি হোৱা বৈদ্যুতিক যুগৰ দোকমোকালি আহি পৰিল 1831 চনৰ অক্টোবৰত। তেওঁ প্ৰতিষ্ঠা কৰে যে এডাল চুম্বকৰ দুটা মেৰুৰ মাজত চুম্বকীয় বলৰেখা কটাকৈ এডাল পৰিবাহী তাঁৰ ঘূৰালে তাঁৰডালত বিদ্যুৎ উৎপন্ন হয় যদিহে তাঁৰডালে এটা বন্ধ বৰ্তনীৰ সৃষ্টি কৰে। অৰ্থাৎ চুম্বকীয় ক্ষেত্ৰত পৰিবাহী তাঁৰডাল ঘূৰাবলৈ সম্পাদন কৰা যান্ত্ৰিক কাৰ্যক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰিব পৰা সম্ভৱ। তেওঁ পুনৰ প্ৰতিষ্ঠা কৰে যে এই পৰিঘটনাৰ এটা ওলোটা প্ৰক্ৰিয়াও সম্ভৱ। যদিহে কোনো বাহিৰৰ উৎসৰ পৰা তাঁৰডালৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰা হয় তেন্তে তাঁৰডাল ঘূৰিব আৰু যান্ত্ৰিক কাম কৰিব পৰা হ'ব। এই ক্ষেত্ৰত বিদ্যুৎ শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত কৰা হ'ল। এই দুটা আৱিষ্কাৰে বৈদ্যুতিক উৎপাদক বা জেনেৰেটৰ আৰু বৈদ্যুতিক মটৰৰ ভেটি গঢ় দিলে। বন্ধু বান্ধৱীসকল, মাইকেল ফেৰাডে এজন ভাল ৰসায়নবিদো আছিল। 1820 চনত তেওঁ ক্লৰিনৰ দুবিধ যৌগ আৱিষ্কাৰ কৰে। 1825 চনত তেখেতে বেঞ্জিন আৱিষ্কাৰ কৰি তাৰ বিশ্লেষণ কৰে। বন্ধু বান্ধৱীসকল, ফেৰাডেৰ শেষৰ যি গুৰুত্বপূৰ্ণ আৱিষ্কাৰ আছিল চুম্বকত্ব আৰু পোহৰৰ আন্তঃক্ৰিয়া সম্পৰ্কীয়। তেওঁ প্ৰমাণ কৰিছিল যে যেতিয়া উচ্চ প্ৰতিসৰণাংকযুক্ত এখন কাচৰ মাজেৰে সমতলীয়ভাৱে সমৱৰ্তিত পোহৰ পঠোৱা হয় তেতিয়া এখন তীখা চুম্বকীয় ক্ষেত্ৰ প্ৰয়োগ কৰি সমৱৰ্তনৰ সমতলখন ঘূৰাব পাৰি। বন্ধু বান্ধৱীসকল, যিজন মানুহৰ যুগান্তকাৰী কামে আমাৰ জীৱনবোৰ ইমান সহজ কৰি তুলিলে তেওঁ কিন্তু নিজৰ সফলতাৰ বাবে যথেষ্ট সংগ্ৰাম কৰিব লগা হৈছিল। ফেৰাডেৰ শেষৰ দিনবোৰ আছিল শাৰীৰিক আৰু মানসিকভাৱে অত্যন্ত কষ্টকৰ। লাহে লাহে তেওঁ বাৰ্ধক্যৰ মাজত সোমাই পৰিছিল আৰু 1867 চনৰ 25 আগষ্টত তেখেতে শেষ নিশ্বাস ত্যাগ কৰিছিল। বন্ধু বান্ধৱীসকল, মানৱ জাতিলৈ আগবঢ়োৱা অৱদানৰ বাবে মাইকেল ফেৰাডে চিৰস্মৰণীয় হৈ ৰ'ব।
আজিৰ ভিডিঅ'টি ইমানেই। ভিডিঅ'টো চাই কেনে পালে জনাব আৰু ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।